1937 চনত আমাৰ স্বৰ্গীয় দেউতা ৰচিত এটি গীত, যিটি গীতত মই দিছিলোঁ মোৰ জীৱনৰ প্ৰথম সুৰ। ও মইনা কেতিয়া আহিলি তই, কেতিয়া আহিলি তই। মইনা, ও মইনা কেতিয়া আহিলি তই, কোনেও নাজানিলে। ও মইনা কি অময়া সুৰ ঢালিলি জগতে জানিলে। জীৱনৰ মায়া এৰি যেতিয়া গলি গৈ গুচি এটুপি চকুলো সৰিলে। জিৰণীয়া মৌ বিচাৰি যাত্ৰা যাযাবৰী, সময়ৰ অগ্ৰগতিত চলে হাজাৰ চাকি, অগ্নিযুগৰ ফিৰিঙতি। তই নাটঘৰৰ ভাওনা সামৰি যেতিয়া গলি গৈ গুচি অসমীয়া চকুলো টুকিলে। কৃষ্ণৰ মোহন বাঁহী, খাচীৰ বাই চৰতি, চিফুঙৰ মধুৰ সুৰে পক্ষীয়ে গাই প্ৰভাতী। ৰ'দ পোৱাবৰ কাৰণে সকলোকে মাতি যেতিয়া গলি গৈ গুচি সহস্ৰজনে নীৰৱে কান্দিলে। তোৰ প্ৰাণতে বোৱা লুইত, পদ্মা, গংগা, একেই জলৰাশি, টেমছ, মিছিছিপি, ভলগা, একে নাৱৰে যাত্ৰী। যেতিয়া গলি গৈ গুচি সকলোৱে উচুপি উঠিলে। লুইতৰ দুয়ো পাৰে শত সহস্ৰজনে মদাৰৰে পাণ বুলি কিয় তোক প্ৰশ্ন কৰে। শংকৰ মাধৱেৰে বিষ্ণুজ্যোতিৰ সুৰে লুইতৰ সাহসেৰে ব্ৰজসম কণ্ঠেৰে প্ৰশ্নৰ উত্তৰ দিলে। যেতিয়া গলি গৈ গুচি জাতিটোৱে শোকতে বিনালে, এটুপি চকুলো সৰিলে। ও মইনা কেতিয়া আহিলি তই, মইনা কেতিয়া আহিলি তই, কেতিয়া আহিলি।